জাতীয় অস্তিত্ব ৰক্ষাৰ প্ৰসংগত মাত মাতি অহাৰ বাবেই নৱপ্ৰজন্মৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ বিৰুদ্ধে ছচিয়েল মিডিয়াত সোচ্চাৰ হৈছিল এচাম অসম বিৰোধী চক্ৰ। আনকি জুবিন গাৰ্গৰ লামডিঙৰ সাংস্কৃতিক সন্ধ্যা বৰ্জনৰ হুংকাৰ দিছিল এক দুষ্ট চক্ৰই। এই বিষয়টোক লৈ এতিয়া ৰাজ্যজুৰি অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়া। তাৰ মাজতেই এইবাৰ জাতীয় স্বাৰ্থত মাত মতা জুবিন গাৰ্গক সকিয়নি দিলে হোজাইৰ বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱে। বিধায়ক শিলাদিত্যদেৱৰ সকিয়নি জুবিন গাৰ্গলৈ। ৰাজনীতি কৰিব নালাগে জুবিনে। মৰমেৰে মাতিছে, মৰমেৰে গান শুনিব আৰু তেওঁ মৰমেৰে গান গাই যাব। তাতে তেওঁক লৈ পেলাই ৰাজনীতি কৰিবৰ কাৰণে মাতা নাই। মোৰ হিচাপত মঞ্চত ৰাজনীতি নকৰিলে ভাল। হিন্দু বাংলাদেশীৰ বিৰুদ্ধে মঞ্চই সোচ্চাৰ হোৱাৰ বাবেই হিন্দু বাংলাদেশীৰ প্ৰবক্তা হিচাপে পৰিচিত বিতৰ্কিত বিধায়ক শিলাদিত্যদেৱৰ আক্ৰমণ জুবিন গাৰ্গক। ভালকে ধুনীয়াকে অসমীয়া সংস্কৃতি ৰক্ষণাবেক্ষণৰ কাৰণে যিবিলাক ভাল ভাল গান গাব লাগে সেই গান গাওক। গানৰ মাধ্যমত আপুনি কি মেছেজ দিব বিচাৰিছে দিয়ক, কিন্তু আপুনি লেকচাৰ বাজি নকৰিব, কাৰণ সেইবিলাকৰ কাৰণে পলিটিচিয়ানবিলাক আছে। আনকি লামডিঙৰ বিহু মঞ্চত গান গোৱাৰ পৰিৱৰ্তে যদি জুবিন গাৰ্গে ৰাজনীতি কৰে তেনেহলে পৰিস্থিতি অৱনতি ঘটিলে শিল্পীগৰাকীয়ে জগৰীয়া হ'ব বুলিও সকিয়নি দিলে শিলাদিত্যদেৱে। তেওঁৰ ঘৰৰ পৰা কিবা কমেণ্ট কৰিছে বেলেগ কথা, কিন্তু কালচাৰেল মঞ্চত গৈ যদি তেওঁ ৰাজনীতিকৰ লাভ ল'ব বিচাৰে তেতিয়াহ'লে হয়তো ল এণ্ড অৰ্ডাৰ ইছ্যু হ'লে তেতিয়া আকৌ আমি সেইখিনি বস্তুটো ভাল নহ'ব। আনকি জুবিন গাৰ্গৰ চৰিত্ৰক লৈও প্ৰশ্ন বিতৰ্কিত বিধায়কজনৰ। সুস্থ হৈ মঞ্চত গীত পৰিৱেশনৰ আহ্বান জুবিন গাৰ্গক। সুস্থ পৰিৱেশত যেন তেওঁ গানটো গায়, তেওঁ নিজে সুস্থ হৈ পেলাই যেন গানটো গায়, তেতিয়াহ'লে কি হ'ব, পৰিৱেশটোও সুস্থ থাকিব। মানুহৰ লগত কি কথা পাতিব, কোনটো মঞ্চত আপুনি কি ধৰণৰ কথা পাতিব, সেইখিনিও আপুনি জানিব লাগিব এজন সভ্য সমাজৰ মানুহ।